নষ্টালিয়া সেইদিন এদিন আমিও এনেকৈ প্ৰাথমিক বিদ্যালয়ত লৰি ঢাপৰি গৰম ৰ'দ বৰষুণ একো নামানি উন্মাদনা হৈ খেলিছিলোঁ। আমি অৱশ্যে টেঙা বলহে খেলিছিলোঁ, গুঠা বল, পলিথিন মেটেকা ভৰাই ভৰাই। ইহঁতৰ কপাল একবিংশ শতিকাৰ ল'ৰা ফুটবলহে খেলে। বলৰ বাকলি, তোৰ নাম কি আছিলে? বলৰ বাকলি খতম যে, হে এই গৈ আছে বাকলি। বলটো ভাল তাৰমানে ন? হে তুমি খাইছ? কেনেকুৱা লাগিছে তুন? হে খা বঢ়িয়া। ঐ তই থিয় হৈ খাইছ? হে সুমন কেনেকুৱা লাগিছে খাই? তই লৈ আহি আছ? ইহঁতে আকৌ বহি ষ্টেণ্ডাকে খাইছে, পানী বটল চানী বটল লৈ মেলি ন ধৰিত্ৰী? বা তহঁতে কি কৰিছ? আচাৰ পেকেট লৈ আছ? বঢ়িয়া। তই বহিবলৈ সুবিধা পায়ো বহা নাই, থিয় হৈহে খায়। হা চবেই নিজৰ নিজৰ কামত ব্যস্ত। কিপাৰ একদম ঘামি জামি অৱস্থা বেয়া। গ'ল গ'ল হৈ গ'ল। এয়া শৈশৱৰ ধেমালি, স্কুলৰ ব্ৰেক টাইমত ভাত খোপা খাই খেলিছে। বিষ, পেট বিষ, গৰম একো খবৰ নাই।